হেল্ল', কি খবৰ সকলোৰে? বহুত দিনৰ মূৰত ওলাইছোঁহি দেই। এয়া যাবলৈ ওলাইছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ বুলি। যোৰহাটতে হৈছে আমাৰ। এয়া চাই থাককচোন, আমি কিমান দেৰি মূৰত পালোঁগৈ। সকলোৱে গাড়ীত ধুনীয়াকৈ বহি ল'লোঁ। লগত আহিছে মা, দেউতা, মোৰ ভণ্টি দুজনী আৰু মিষ্টাৰ। বাকী ভিডিঅ'টো চাই থাকক। বাহিৰে বাহিৰে দেউতা দোকান খুলিব আহিব। তেন্তে আপোনালোকো গৈ থাকক আমাৰ লগত। যোৰহাটত যিহেতু ফ্লাইঅভাৰ বনাই আছে, গতিকে গোটেইখন ধূলি, বাইপাছত মানে হাইৱেত উঠিবই নোৱাৰি, গোটেই গাড়ী ধূলি হৈ যায়। চ' অলপ প্ৰব্লেম হৈ গৈছে। ঘৰৰ পৰা যিহেতু ওলাইছিলোঁহে, গাড়ীৰ যান জঁট দেখিছিলে, ইমানেই ভিৰ হৈছিলে মানে বুজাব নোৱাৰা এটা পৰিৱেশ হৈছিলে। আমাৰ ঘৰৰ পৰা মৌসুন্ধালৈ 5 কিলোমিটাৰ হয়। এইখিনি ৰাস্তা অতিক্ৰম কৰোঁতে আমাৰ নাইকমে 4.5 ঘণ্টা 5 ঘণ্টামান লাগি গ'ল আৰু গাড়ীতে বহি থাকিবলগীয়া হৈছিলে। ইমান বেছি অশান্তি লাগি গৈছিলে মানে বুজাব নোৱাৰোঁ আৰু। আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে আমি কিমান যে বেছি ভিৰত সোমাই গ'লোঁ। এয়া দেখিছেনে কিমান বেছি গাড়ী লাইন লাগি আছে, হাজাৰ ফাইনেলি যেনে তেনে আহি 5 ঘণ্টামানৰ মূৰত আমি অধিৱেশনস্থলী পালোঁ আৰু এতিয়া গাড়ী পাৰ্কিং কৰিবলৈ জেগা বিচাৰি পোৱা নাইকিয়া। আৰু চাওকচোন কেনেকৈ মানে আমি এই সৰুতালৰ আমি কাৰ্যসূচী আগবাঢ়িব বিচাৰিছোঁ। সেয়েহে আমি জয় জয়তে সভাৰ অধিকাৰী উপস্থিত কৰিবলৈ মহাপুৰুষৰ পবিত্ৰ বাণীকে সৰ্বলোকে আগবঢ়া হৈছে। মূৰ সম পাপি লোক নাহি কেত নিৰূপ তুমি সম নাহি পাপহাৰী ইজানি গোবিন্দ মুখ যেন যোৱাই কৰি উক তোৱা পাৱে কৰ গুহাৰী তোৱা পাৱে কৃষ্ণ হৰি
শংকৰ গুৰু হৰি ৰাম এয়া হৈছে ভোজনালয়ৰ বাহিৰত লাইন পতাৰ দৃশ্য আৰু আমিও লাইন পাতিলোঁ আহাৰ গ্ৰহণ কৰিবৰ বাবে। ইয়াত এবাৰত 15,000 মানুহে খাব পাৰে। বিৰাটেই ডাঙৰ এটা এৰিয়া হয় আৰু এতিয়া ৰাতি 12টা বাজিছে, গম পাইছেনে? আমি 12টা বজাতে লাইন পাতি আহাৰ গ্ৰহণ কৰিবলৈ লৈছোঁ। ভগৱানৰ কৃপাত এইকণ আমাৰ সৌভাগ্য হ'ল, আমি অন্নমুঠি গ্ৰহণ কৰিব পাৰিলোঁ। অধিৱেশন চাই ঘৰলৈ ওলাইছোঁ আৰু ঘৰলৈ ওলাওঁতে আমাৰ 1টাই বাজিলে। গাড়ীৰ ভিৰ একেই থাকিলে, অলপ কমিলে আৰু আগতকৈ, কিন্তু একেই আছিলে। দেখিছেনে ৰাতি 1টা বজাৰ দৃশ্য। যোৰহাটৰ অধিৱেশনলৈ আপোনালোক কোন কোন আহিছিলে কমেণ্ট কৰি জনাব দেই। আমাৰ ঘৰত নিচেই ওচৰতে হৈছিলে, কিন্তু আমাৰ যোৱাই নহ'লে ভালকৈ। Hello,